নমস্কাৰ সকলোকে হেপি নিটু চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই সহজ পদ্ধতিৰে কেনেকৈ কেক বনাব পাৰে সেইটো আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন চাওঁ কেনেকৈ বনায়। ময়দা ল'ম, যি কাপেৰে ময়দা ল'ব সেইটো কাপেৰে আমি ল'ম চেনি হাফ কাপ, 1 কাপ ল'ম গাখীৰ, যোনটো কাপেৰে ময়দা লৈছিলোঁ সেইটো কাপেৰে 4/1 ভাগ অইল, এটা কণী, সজাবৰ কাৰণে কিচমিচ, বাদাম, ইয়াতে আছে আপোনাৰ চকো পাউডাৰ 1 চামুচ, বেকিং সোডা 1 স্পিঞ্চ, বেকিং পাউডাৰ 1 স্পিঞ্চ এণ্ড ভেনিলা এসেন্স। কণী ল'ম এটা, কণীটো যোনটো এটা লৈছিলোঁ এটা ভাঙি ল'ম, এইটো এতিয়া মিক্স কৰিম। ভাল কৰি কণীটো ফেটি ল'ব লাগিব। এতিয়া ইয়াতে আমি হাফ কাপ চেনিটো দিম। চেনিটো দিয়া হ'ল, এতিয়া ভাল কৰি গোটেই চেনিখিনি মিক্স কৰিব লাগিব। ভাল কৰি চেনি আৰু কণীটো ভালকৈ ব্লেণ্ড কৰি এনেকুৱা ফুলি যাব বস্তুটো, তেতিয়ালৈ আমি মিক্স কৰি থাকিব। এতিয়া আমি ইয়াতে অইল দিম, অইল দিয়াৰ পিছত আৰু অইলখিনি দি ভাল কৰি একদম অইল, চুগাৰ আৰু এগখিনি ভাল কৰি মিক্স কৰি একদম ক্ৰিমি টেক্সচাৰলৈ লৈ আহিব লাগিব। চাওক আমাৰ ক্ৰিমি টেক্সচাৰ হৈ গৈছে। এতিয়া আমি ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ইয়াতে মিলাম। ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি আমি চালি ল'ব লাগিব। মনত ৰাখিব, নাচালিলে কেকটো একদম বেয়া নহ'ব। ইয়াতে দিলোঁ আমি 1 কাপ ময়দা, 1 স্পিঞ্চ বেকিং সোডা, 2 স্পিঞ্চ বেকিং পাউডাৰ। এই গোটেই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি আমি মিক্স কৰি চালি ল'ম। আমাৰ ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি মিক্স হৈ গ'ল। এতিয়া আমি গোটেইখিনি ভাল কৰি মিক্স কৰিব লাগিব। এতিয়া ভাল কৰি মিক্সচাৰখিনি মিলাব লাগিব। ইয়াতে এতিয়া অলপ অলপকৈ গাখীৰ দিব লাগিব। একেবাৰে গাখীৰখিনি ঢালি নিদিব, 2 চামুচ 3 চামুচকৈ দি ভাল কৰি মিক্স কৰিব লাগিব। এইটো মিল্ক দি কিনে ভাল কৰি মিক্স কৰিব লাগিব। আৰু অকণমান মিল্ক লাগিব ইয়াতে আমাক। চামুচেৰে দিব, বেছি হৈ গ'লে ভাল নহ'ব। 2 চামুচ মই আৰু ল'লোঁ, 3 চামুচ ল'লোঁ মই। এতিয়া লাগিলে আৰু দিম। ইয়াতে মই কিচমিচখিনি দিম। এতিয়া এই কিচমিচখিনি এনেকুৱা দি নিদিব, অকণমান ময়দা দিব ইয়াতে আৰু মিক্স কৰি কেনে তেতিয়া কিচমিচখিনি দিব। কিচমিচখিনি গোটেইখিনি জেগাত কেকত থাকিব, নহ'লে তলত বহি যাব। এতিয়া গোটেইখিনি আমাৰ কেকৰ বেটাৰ ৰেডি হৈ গৈছে। অকণমান বাদাম দিম ইয়াতে, খাবলৈ টেষ্ট লাগিব। কেকৰ বেটাৰ আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি মলত ভৰাই কেনে এচেন্স দিব পাহৰি গৈছিলোঁ, 4-5 টোপমান ভেনিলা এচেন্স দিব, দি মেলি ভাল কৰি মিক্স কৰি দিব। এইটো মিক্স হৈ গৈছে আমাৰ। এতিয়া মই কাপ কেক বনাম, যিহেতু এনেকুৱা কাপ মই বাতি লৈছোঁ। ইয়াতে মই অকণমান ৰিফাইন তেল এনেকুৱা লগাই ল'ম। লগাই ইয়াতে অলপমান ময়দা ডাষ্ট কৰি ল'ম, যেন ময়দাখিনি গোটেইফালে লাগি যায় এনেকৈ। এতিয়া আমি মলখিনি ভৰাই ল'ম। বাতিখিনি গোটেই পূৰা ফুল কৰি নিদিব, হাফ হাফ দিব। হাফ দি কিনে অকণমান আপুনি টেপ কৰি দিব, 2-3 বাৰ টেপ কৰি দিব। বাবলছখিনি ওলাই গ'লে কেকখিনি ভালকৈ ফুলিব। ইয়াৰ ওপৰত মই বাদামেৰে গাৰ্নিছ কৰি দিছোঁ। এনেকৈ কৰি গোটেইখিনি আমি ৰেডি কৰি লওঁ। তাৰপিছত আমি বেকিঙৰ আগবাঢ়োঁ। এইটো হাই ফ্লেমত থৈ দিছিলোঁ, ভিতৰত নিমখ দি কেনে একদম হাই ফ্লেমত 10 মিনিট থয়। সকলো তাতে এনেকুৱা ষ্টেণ্ড থাকে, এইটো ষ্টেণ্ডটো লাহেকৈ সোমাই দিব, চাব কেয়াৰফুলি। এতিয়া আমি মল্ডছখিনি দি এতিয়া আমাৰ গোটেইখিনি দিয়া হৈ গ'ল। আপুনি হুইচেল নলগাব, ধুনীয়াকৈ এইটো লগাই হাই ফ্লেমত 5 মিনিট ৰাখিব। তাৰপিছত আপুনি ল' ফ্লেমত আমি 20 মিনিট ইয়াক হেৰি কৰিম, বেক কৰিম। 20 মিনিট হৈ গৈছে। এতিয়া আমি চেক কৰোঁ কেকটো এবাৰ। ৱাও, এতিয়া মই টুথপেক মোৰ তাতে নাই, মেচৰ কাঠি এটা সোমাই চাম মই। এতিয়া মেচৰ কাঠি পূৰা ক্লিন আহিছে, আমাৰ কেকটো হৈ গৈছে। এতিয়া ঠাণ্ডা হ'লে ডিমল্ড কৰি আপোনালোকক দেখুৱাই আছোঁ।
এই আমাৰ কেক ৰেডি খাবৰ কাৰণে। এতিয়া মই আপোনালোক দেখাম কিমান স্পঞ্জি হৈছে কেকটো। দেখিছে কিমান স্পঞ্জি হৈছে। এতিয়া আমাৰ হাই এভৰিৱান, এতিয়া মই কেক টেষ্ট কৰিম। কেনেকুৱা হৈছে ইভান? ইয়াম্মি। Okay, thank